নমস্কাৰ বন্ধু বান্ধৱী সকল, আশা কৰোঁ সকলে ভালে আছে। আজি আমি এই ভিডিঅ'খনৰ যোগেদি জেনেৰেল এভিয়েন্সিৰ কিছুমান প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'খন শেষলৈকে চাব আৰু প্ৰশ্নবোৰৰ লগতে ইয়াত যি ডিটেইলছ দিয়া আছে সেই ডিটেইলছসমূহ মনোযোগেৰে নোট কৰিব। ইয়াত প্ৰথম প্ৰশ্নটো কৈছে আমাৰ যে তলৰ কোনটো চৰকাৰী সংস্থা যিয়ে চিছম'লজিৰ লগত বা তেনেকুৱা ছাবজেক্টৰ লগত কি হয় ৰিলেটেড হয়। চিছম'লজি হৈছে কি আমাৰ ভূমিকম্প সম্পৰ্কীয় অধ্যয়নক চিছম'লজি বুলি কোৱা হয়। ষ্টাডি অফ আৰ্থকুইক ইজ কল্ড দ্য চিছম'লজি। আৰু ভূমিকম্প জোকা যন্ত্ৰটোৰ নাম হৈছে কি চিছম'গ্ৰাফ। আৰু যি স্কেলত জোকা হয় তাক ৰিক্টাৰ স্কেল বুলি কোৱা হয়। মনত ৰাখিবা। ইয়াৰ সঠিক উত্তৰটো আমাৰ কি হ'ব? সঠিক উত্তৰটো হ'ব 2 নম্বৰটো ইণ্ডিয়ান মেটালজিক্যাল ডিপাৰ্টমেণ্ট। ইণ্ডিয়ান মেটালজিক্যাল ডিপাৰ্টমেণ্ট প্ৰিন্সিপাল মুখ্যতঃ আমাৰ গভৰ্ণমেণ্টেল এজেঞ্চি হয়, যিয়ে আমাৰ কি কৰে যে চিছম'লজি বা তেনেকুৱা ধৰণৰ এই সংস্থাটো স্থাপিত হৈছিল গঠন হৈছিল কিমানত 1875 চনত। আৰু সেই সংস্থাটো মিনিষ্টাৰ অফ আৰ্ট এণ্ড ছায়েন্সৰ অধীনত কাম কৰে। বৰ্তমান আমাৰ মিনিষ্টাৰ অফ আৰ্ট এণ্ড ছায়েন্সৰ দায়িত্ব কাৰ হাতত আছে? ডক্টৰ জিতেন্দ্ৰ সিং। মনত ৰাখিব, বৰ্তমান আৰ্ট অফ ছায়েন্স মিনিষ্টাৰ কোন? জিতেন্দ্ৰ সিং। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে যে তলৰ কোনখন চিটি আমাৰ ভাৰতৰ তলৰ কোনখন চিটি ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ কি আছে লিষ্টত নাম আছে? ইয়াৰ সঠিক উত্তৰ আমাৰ হ'ব কি আহমেদাবাদ। আহমেদাবাদ চহৰখনক কি বুলি কোৱা হয়? আমাৰ মনষ্টাৰ অফ ইণ্ডিয়া বুলিও কোৱা হয়। মনষ্টাৰ অফ ইণ্ডিয়া বুলিও কোৱা হয় আহমেদাবাদখনক। মনত ৰাখিবা। আৰু সেই চিটিখন 2017 চনত আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত কি হয় সন্নিৱিষ্ট হয়। আমাৰ টোটাল ইউনেস্কোত আমাৰ টোটাল কিমান আছে? 40খন হেৰিটেজ চাইট আছে। ইয়াৰে 32খন আমাৰ কালচাৰেল আৰু 7খন আমাৰ কি হয় কালচাৰেল আৰু 7খন আমাৰ নেচাৰেল আৰু এখন আছে মিক্সড। এনেকৈ আমাৰ 40খন কি আছে ৱৰ্ল্ড হেৰিটেজ চাইট আছে ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আমাৰ ভাৰতত। মানে বিশ্বৰ ভিতৰত 5তম স্থান আছে আমাৰ ভাৰতত। আৰু এই আহমেদাবাদ চহৰখন চুলতান আহমেদ শ্বাহ 1411 চনত কি কৰিছিল? ফাউণ্ড কৰিছিল। আৰু এই আহমেদাবাদ চহৰখন সাবৰমতী নদীৰ পাৰত অৱস্থিত। এইখিনি কথা মনত ৰাখিবা। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে যে গিল যে শব্দটো আছে এই গিল শব্দটো যে প্ৰথম আখৰটো আছে যিয়ে কি বুজাইছে? যে গিল হৈছে কি গেছ অথৰিটি অফ ইণ্ডিয়া লিমিটেড। তেনেহ'লে যিয়ে কি বুজাইছে? গেছক বুজাইছে। এই গেছক বুজাইছে। এইটো এটা কি পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ হয় আৰু এইটো চৰকাৰীভাৱে চালিত হয় 1984 চনৰ পৰা। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে যে ইয়াত প্ৰথম চাইডত কিছুমান ব্যক্তিৰ নাম দি আছে আৰু দ্বিতীয় চাইডত কিছুমান কোম্পানীৰ নাম দি আছে। যে কৈছে যে কোনজন ব্যক্তিয়ে কোনটো কোম্পানীৰ হেড হয়, মুখ্য হয়। আমি সকলোৱে জানো সত্য নেডেলা হৈছে আমাৰ কি মাইক্ৰ'ছফ্টৰ কি হয় হেড CEO। এই নম্বৰ হ'ব। আৰু সুন্দৰ পিচাই আমি সকলোৱে জানো গুগল মানে C নম্বৰটো হ'ব। আৰু জেফ বেজোছ আমি জানো এমাজনৰ মালিক, আটাইতকৈ ধনী ব্যক্তি। আৰু মাৰ্ক জুকাৰবাৰ্গ আমি সকলোৱে জানো এইটো কি B নম্বৰ হ'ব। তেনেহ'লে কি হ'ব? এৰ লগত A, Bৰ লগত C আৰু Cৰ লগত D আৰু Dৰ লগত B। তো ইয়াৰ সঠিক উত্তৰ আমাৰ কি হ'ব? মানে 4 নম্বৰটো কি হ'ব? আমাৰ সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে যে বিৰজু মহাৰাজ তলৰ কোনটো ডেন্সৰ লগত কোনটো নৃত্যৰ লগত জড়িত? ইয়াৰ সঠিক উত্তৰ হ'ব কি কথক। যে বিৰজু মহাৰাজ ফেমাছ ফৰ দ্য মাষ্টাৰ অফ দ্য কথক, leading the expansion of the Kathak beyond the Gorkha of Lucknow.
আৰু কি আছিল যে একদম সুন্দৰ কি আছিল কোৰিঅ'গ্ৰাফাৰ আছিল। ইয়াক আৰু কি নামেৰে জনা যায় এইবিলাক পঢ়িবা। আমাৰ সাহিত্য নাটক একাডেমীৰ পৰা আমাৰ ইণ্ডিয়াত 8টা ক্লাছিকেল ডান্স আছে। সেই 8টা মনত ৰাখিবা যে ভাৰত নাট্যম তামিলনাডুৰ হয়, কথক হয় উত্তৰ প্ৰদেশৰ, কথাকলি হয় কেৰেলাৰ, কুচিপুড়ি হয় আমাৰ অন্ধ্ৰপ্ৰদেশৰ, মণিপুৰী হয় আমাৰ মণিপুৰত, মোহিনী নাট্যম কেৰেলাত, ওড়িশী উৰিষ্যাত আৰু সত্ৰীয়া নৃত্য আমাৰ অসমত। এইকেইটা মনত ৰাখিবা। কেতিয়াবা প্ৰশ্ন আহে যে সত্ৰীয়া নৃত্যটো কোনখন ৰাজ্যৰ হয় বা কথাকলি সত্ৰীয়া নৃত্যটো কথাকলি ক্লাছিকেল নৃত্যটো কোনখন ৰাজ্যৰ হয়। এইখিনি 8টা মনত ৰাখিবা। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কি কৈছে ইয়াৰ সঠিক উত্তৰ আমাৰ কি 4 নম্বৰটো। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে অভিজ্ঞানম শকুন্তলম। অভিজ্ঞানম শকুন্তলম নাটকখনৰ ৰচক কোন? ইয়াৰ সঠিক উত্তৰ হ'ব কালিদাস। কালিদাস মেঘদূতো লিখিছিল। কালিদাস মেঘদূত, অভিজ্ঞতা শকুন্তলম এইবিলাক লিখিছিল। ইয়াক কালিদাসে কি কৰা কম্প'জ কৰা অভিজ্ঞতা শকুন্তলম 5ম শতিকাত লিখিছিল, 5ম চেঞ্চুৰীত লিখিছিল। আৰু এইটো কি আছিল গ্ৰেটেষ্ট ইণ্ডিয়ান লিটাৰেচাৰী ৱৰ্ক আছিল তেওঁৰ দ্বাৰা। চোৱা ইয়াত কি কৈছে সুৰদাস, সুৰসাগৰ, সুৰসুৰভি, সাহিত্য লাহাৰী এইবিলাক কি কৰিছিল ৰচনা কৰিছিল। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব আমাৰ কালিদাস। এইটো কথা মনত ৰাখিবা ভালকৈ যে বাণভট্টৰ দ্বাৰা ৰচিত কিতাপ। পৰীক্ষাত মাজে মাজে আহে যে হৰ্ষচৰিত কোনে ৰচনা কৰিছিল বাণভট্ট, বা কদম্বৰী কোনে ৰচনা কৰিছিল বাণভট্ট। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। পিছৰটো চাওঁ। পিছৰটো কৈছে আমাৰ যে ৰয়েল বেংগল টাইগাৰ ভাৰতত ক'ত পোৱা যায়? আমি সকলোৱে জ্ঞাত ৰয়েল বেংগল টাইগাৰ সুন্দৰবনত পোৱা যায়। সুন্দৰবনত আমাৰ ৰয়েল বেংগল টাইগাৰ পোৱা যায়। সুন্দৰবন হৈছে কি পৃথিৱীৰ ভিতৰত বৃহত্তম বদ্বীপ। ব্ৰহ্মপুত্ৰ আৰু গংগাৰ মোহনাত কি হয় গঠিত হয়। আৰু এই ৰয়েল বেংগল টাইগাৰে কি হয় আমাৰ ভাৰত আৰু বাংলাদেশৰ জাতীয় কি হয় পশু হয়, মনত ৰাখিবা। আৰু আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা যে লঞ্চ কৰা টাইগাৰ প্ৰজেক্ট কিমান চনত লঞ্চ হৈছিল? 1970 চনত কি হৈছিল লঞ্চ হৈছিল। পিছৰ প্ৰশ্নটো কি হৈছে যে পিছৰ প্ৰশ্ন হৈছে তলৰ কোনটো খেল 4 বছৰৰ মূৰে মূৰে এবাৰ সংঘটিত হয়? ইয়াৰ সঠিক উত্তৰ হ'ব ফিফা ৱৰ্ল্ড কাপ। ফিফা মানে ফুটবলৰ যিটো ৱৰ্ল্ড কাপ হয়, যে ফিফা ৱৰ্ল্ড কাপ মানে ফুটবল ইজ হেল্ড ইন 4 ইয়াৰ এমং দ্য গিভেন অপশ্যন। তো ৰিচেণ্টলি 2018 হৈছিল, আৰু ক'ত হৈছিল ৰাছিয়াত হৈছিল, আৰু ফ্ৰান্সে কি হৈছিল জয়ী হৈছিল। আৰু 2022 ক'ত হ'ব কাটাৰ দোহাত হ'ব। 2022 কি হ'ব কাটাৰ দোহাত হ'ব। T20 কাপ এই যে চোৱা, কিন্তু বিমল্টন কাপটো মনত ৰাখিবা যে পৰীক্ষাত প্ৰশ্ন আহে যে বিমল্টন কাপ কোন খেলাৰ লগত জড়িত? ইয়া হৈছে কি টেনিছৰ লগত জড়িত। 1877 চনৰ পৰা আৰম্ভ হৈছিল। ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ 2 নম্বৰটো। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো হৈছে বাটাৰফ্লাই, ব্ৰেষ্ট ষ্ট্ৰক এইবিলাক শব্দ কোনটো খেলাৰ লগত জড়িত? ইয়াৰ সঠিক উত্তৰ হ'ব চুইমিঙৰ লগত জড়িত। এই যে চোৱা কাৰ্ল, টুইষ্ট, বাটাৰফ্লাই, ব্ৰেষ্ট ষ্ট্ৰক এইবিলাক চুইমিঙৰ লগত জড়িত। তাৰপিছত ভলীবলৰ লগত কি জড়িত চোৱা বেক জোন, লিভৰ, এটাক হিট এইবিলাক। আৰু বাস্কেটবলৰ লগত বাস্কেটবলৰ লগত বেটাৰী, বৰ্ণ, ব্লেক। তাৰপিছত আইচ হকীৰ লগত বাট ডাউন, বেণ্ডাৰ, বিস্কুট এইবিলাক জড়িত। লুইচ টেনিছৰ লগত কি জড়িত এডভান্টেজ, ডিকো, হাফ ভেলি এইবিলাক জড়িত। আৰু পোলোৰ লগত বাংকাৰ, কুকাৰ, মেল্টেড। ৱেচলিঙৰ লগত হেবেল, নেলছন এইবিলাক জড়িত। গল্ফৰ লগত বগি, ষ্টিম, পুটহোল, কেডি এইবিলাক। খোখোৰ লগত চেয়াৰ, এক্টিভ চেয়াৰ, 2 ৰিকেট এইবিলাক জড়িত। বক্সিঙৰ লগত পাঞ্চ, উপৰকাট, জব, হুক এইবিলাক জড়িত। টাৰ্গেট, বুলাই, মুজ ফ্লুপ এইবিলাক ৰাইফল শ্বুটিঙৰ লগত জড়িত। মনত ৰাখিবা এইবিলাক মনত ৰাখিবা, নোট কৰিবা। আৰু এইটো বাটাৰফ্লাই আৰু ব্ৰেষ্ট ষ্ট্ৰকটো হৈছে আমাৰ কি চুইমিঙৰ লগত জড়িত।
পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে যে আমাৰ যে মিড ডে মিল যে আৰম্ভ হয়, যে আমাৰ যে মিড ডে মিল যে স্কুলত যে আমাৰ মিড ডে মিল খোৱা হয় ল'ৰা ছোৱালীবিলাক, সেইটো কোন কি হয় মিনিষ্ট্ৰীয়ে কি হয় চায়? সেইটো হৈছে কি হিউমেন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট মিনিষ্টাৰীয়ে চায়। বৰ্তমান সেইটো কি বুলি কোৱা হয়? শিক্ষা বিভাগ বুলিও কোৱা হয়, এডুকেশ্যন মিনিষ্ট্ৰী বুলিও বৰ্তমান কোৱা হয়। এইটো প্ৰগ্ৰাম 15 আগষ্ট 1995 চনৰ পৰা হৈছে আৰম্ভ হৈছে। টোটাল 2408 ব্লক কি হৈছে সামৰি লোৱা হৈছে টোটাল আমাৰ কাণ্ট্ৰিত, মনত ৰাখিবা। তো এইখিনি আছিল। ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ। কিপ ৱাচিং, কিপ লাৰ্ণিং। দেখি থাকক, শিকি থাকক।